অসমীয়া কাব্য সাহিত্যৰ বৰ্ণময় পৰিক্ৰমাক ন ন ৰূপ আৰু চেতনাৰে সমৃদ্ধ কৰিছে বহু বৰেণ্য কবিয়ে। সৰল শব্দচয়নৰ মাজতো প্ৰকাশ পোৱা কবিৰ জীৱন এখনাই আজিও বিমুগ্ধ কৰে আমাক। এয়া বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা জীৱনৰ দান। জীৱনে মোৰ কাষলৈ আহি মোক এপাহি ফুল দি গ'ল, মই সেই ফুল পাহি সাবতি বুকুত ললোঁ। জীৱনে আকৌ এবাৰ আহি মোক এটি ধুনীয়া মুকুতা দিলেহি, মই তাক সোণেৰে বন্ধাই বুকুত আঁৰি ললোঁ। মোৰ বৰ পিয়াহ লাগিল, প্ৰাণ যায় যায় যেন হ'ল। জীৱনে মোৰ কাষলৈ আহি এপিহলা পানী দি গ'ল, তাক মই বৰ হেঁপাহেৰে খাই শেষ কৰিলোঁ। এইবাৰ জীৱন আহি মোলৈ এটি ধুনীয়া উজ্জ্বল পোহৰ পেলালে। মই এই পোহৰ ধৰিবলৈ যত্ন নকৰি মাথোন ক'লোঁ, ধুনীয়া পোহৰ আৰু ধুনীয়া হৈ দূৰ দূৰণিৰ বাট উজ্বলাই দিয়া। তুমি হাতৰ মুঠিৰ মাজত থকা বস্তু নহয়, তোমাৰ কাম দূৰ সুদূৰৰ বাট উজ্বলাই আগুৱাই লৈ যোৱা, আগলৈ আৰু আগলৈ, আগলৈ আৰু আগলৈ, আগলৈ।